हेलो एवरीवन केनेकुवा আছে সকলে আশা কৰিছো সকলে ভালে আছে তো আজি এটি সুন্দৰ ৰেচিপি লৈ আহিছো আৰু এটো বহুতে হেলদি হয় এনেকুৱা দিনত যেহেতু এতিয়া বহুত হুকান তো ভাত খাব একেবাৰে মন না যায় কিন্তু এইটো বস্তু হৈছে চেঙেৰি টেঙা মানে ঘৰতে আমাৰ হৈছে তো সাইডত তো ঘৰৰ সাইডতে অকন হৈছে হেয়া মই ৰাতিপুৱাই ভালদৰে ধুই পখালি থৈ আকৌ মই তিয়াই থৈছিলো যাতে কিবা বুকা থাকিলে বা বালিচলি থাকিলে মানে তো পানীত ভালদৰে হেয়া হয় তো ভালদৰে ধুই পখালি লৈ পেলাই এতিয়া মই কুকাৰত দিম আৰু মোৰ এটা আছে কি যদি পাতবিলাক খোৱাৰ যোগ্যৰ হয় তাৰ মানে হিপাটো খোৱাৰ যোগ্য নিশ্চয় হ'ব তো হেনেকে ভাবি পেলাই হিপাৰে সহিতে মই দি দিছো আৰু তো ইয়াতে অকমান পানী দি এতিয়া মই দুটা দিছো আলু আৰু আলু নিদিয়াকৈ বনাব পাৰি আৰু বহুতে মাছ দিও খাই এইখন আঞ্জা কিন্তু মই মাছ নিদিয়াকে বনাম আৰু বহুতে যদি আপোনাৰ এইকিদিন এনেকা মানে ভাত মানে খাব মন নযোৱা হৈছে তেনেহলে এইখন আঞ্জা আপুনি বনাই খাব বহুতে ভাল লাগিব আৰু এনেকে দুটা হুইসেল দি দিলো দুটা হুইসেল দিয়াৰ পিছত হুইসেলটো মানে খুলে দিয়ে আৰু এটা হুইসেল দিলে হ'ব মোৰ বাৰু দুটাই গল কিবা মই কৰি আছিলো আৰু কাম বেলে তো হেতু কাৰণে দুটা হুইসেল গল এতিয়া মই আলুখিনি সাইড কৰি লম প্ৰথমতে তো ভিডিওটো সাইড থাককচোন আৰু সঁচাকে কথা কৈছো বহুত ভাল লাগে যদি মুখৰ মানে ৰুচি নোহোৱা হৈছে বা জ্বৰ হৈ কিবা গাঁৱত মানে খাব মন নোহোৱা হৈছে তো এইখন আঞ্জা খাব একদম ভাল লাগি যাব একদমে ভাল লাগি যাব বহুত সোৱাদৰ হয় বহুত হেলদিও হয় আৰু প্লাস মানে পেটটো মানে ঠাণ্ডা কৰি দিয়ে একদম আৰু মই এতিয়া হিপাখিনি সাইড কৰি লৈছো হিপা আৰু মানে পাতবোৰ এতিয়া এইখিনি মই ভালদৰে মই পিটিকি লম আৰু পিটিকাৰ নিচিনাকে সাইড হৈ যাব বস্তুখিনি হিপাখিনি বেলেগকে গুচি যাব আৰু পাতবিলাক বেলেগকে গুচি আহিব চাওকচোন আৰু হাতেৰে যদি মানে কিছুমানে এনেকা কৰিব বেয়া পায় তো নাথাকে নহয় কিবা এনেকুৱা মানে গিলাস চিলাইছিলে হেচি দি মানে দিলেও হ'ব তো এতিয়া মই পানীখিনি সাইড কৰিলো আৰু যিখিনি আছিলে হিপাখিনি পেলাই দিলো এতিয়া এখন দিছো ইয়াতে কেৰাহীত তেল আৰু একো মছলা ব্যৱহাৰ কৰা নাই জিৰা ধনিয়া একো দিব নালাগে অকল তেল দিছো পাঁচফোৰণ দিছো আৰু দিছো এটা মানে কেঁচা জ্বলা হুকান জলকীয়া দিব নালাগে অকল কেঁচা জ্বলা দি ধুনিয়া এটা গোন্ধ হে কৰিব যে আহিব যে তো হেতু কাৰণে কেঁচা জ্বলাটো দি দিছো আৰু এইখিনি ভালদৰে ভাজি পেলাই প্ৰথমতে আলুখিনি দিছো মানে বইল কৰিছিলো যে সেইখিনি তো ইয়াতে দি দিছো আৰু ইয়াতে অকল নিমখ আৰু হালধি দিম বেলেগ আৰু একো দিয়া নাই তাৰ পিছত এনেকে নিমখ হালধি দি অকমান ভাজি লৈছো আৰু ৰঙচুৱা হোৱাকে এনেকে দি পেলাই এতিয়া ইয়াতে সেইখিনি পানীখিনি দি দিছো আৰু এটা বস্তু ইয়াতে এড কৰিম মানে নকৰিলেও হয় মোৰ আছিলে কাৰণে দি দিছো এয়া হৈছে পিঠাগুৰি হা 2 চামুচ পিঠাগুৰিত অকমান পানী দি মই গুলি লৈ পেলাই এটা পানীখিনি ইয়াতে দি দিম আৰু পিঠাগুৰিটো দিলে এটা অলপ মাৰ টাইপৰ হয় আৰু যেহেতু মানে আলু দিছো তো পিঠাগুৰি মানে নিদিলেও হলহেতেন তথাপিও দিছো বহুতে ভাল লাগিছিলে খাই আৰু এনেকুৱা গোন্ধাইছিলে আঞ্জাখন মই বনাই থাকোতে ভুক লাগি গৈছে সঁচা কথা কৈছো ভুক লাগি যায় না মানে আৰু এনেকুৱা টেষ্টি হয় এনেকুৱা আঞ্জাবিলাক আমাৰ সঁচাকে থলুৱা খাদ্যবিলাক বহুতে খাই ভাল লাগে হয়নে বহুত ভাল লাগে তো আঞ্জাখন প্ৰায় ৰেডি হৈ গ'ল আৰু বেঙেনা ভাজিছিলো মই বেঙেনা ভাজাটো আৰু ভিডিও নাই কৰা তো এতিয়া ভাতটো সাজি লম এয়া 2 পিস বেঙেনা ভাজি আছে জোল চাওকচোন কি ধুনিয়া হৈছে দেখিবলৈ তো আজিলৈকে এইখিনিয়ে টাটা বাই বাই